হাই ফ্ৰেণ্ডছ, পুনৰ আপোনালোকৰ ওচৰলৈ মই আকৌ এবাৰ আহিছোঁ। আজি মই নতুন টপিক লৈ আনিছোঁ ষ্ট্ৰাগল, যাৰ অসমীয়া অৰ্থ সংঘৰ্ষ। সংঘৰ্ষ নকৰাকৈ আমি একোৱেই প্ৰাপ্ত কৰিব নোৱাৰোঁ। আমাৰ লক্ষ্যস্থান পাবৰ বাবে সংঘৰ্ষ সিমানেই আৱশ্যক যে আমি জীয়াই থাকিবলৈ যিমান অক্সিজেনৰ আৱশ্যক। সংঘৰ্ষই আমাক লক্ষ্যস্থানত পোৱায়। সফলতা পাবৰ বাবে প্ৰত্যেকেই আমি সংঘৰ্ষ কৰিব লগাত পৰে। অকল সফলতা পাবৰ বাবে নহয়, স্বাস্থ্যৰ জটিলতাৰ পৰা পৰিত্ৰাণ পাবলৈও সংঘৰ্ষ কৰিব লগা হয়। আৰু কিছুমানে শিক্ষাৰ ক্ষেত্ৰত সফলতা পাবৰ বাবে সংঘৰ্ষ কৰি আছে। সফলতা পাবৰ বাবে সংঘৰ্ষ কৰা কঠিন আছে। কিন্তু জীয়াই থাকিবৰ বাবে সংঘৰ্ষ কৰাটো বেছি জটিলতা আছে। সংঘৰ্ষত মানুহ অকলশৰীয়া হৈ যায়। সফলতাত সংসাৰখনে তেওঁৰ লগত যায়। উজুত কাই ফুৰি যোৱা, পুনৰ উঠি নিজক চম্ভালি পুনৰ গৈ থকা লক্ষ্যস্থানলৈ, এইটোৱেই সংঘৰ্ষ। জীৱন জীয়াই থকা সহজ নহয়। সংঘৰ্ষৰ অবিহনে কোনো মহান নহয়। যেতিয়ালৈ নপৰে সাতুৰিৰ কোব, পাথৰো ভগৱান নহয়। সংঘৰ্ষ কৰাজনে নিশ্চয় পোৱা যায় কষ্টৰ ফল আৰু সমস্যাৰ সমাধান। যিমান মজবুত শিকলিৰে আপোনাৰ ভৰিত বন্ধা আছে, খোল খাই যোৱাৰ পাছত আপোনাৰ গতি সিমানেই মজবুত হ'ব। যেতিয়া একো কাম কৰা নাই ঘড়ীৰ ফালে চোৱা, আৰু যেতিয়া কিবা কাম কৰি আছে, ঘড়ীৰ ফালে এবাৰো নাচাবা। জীৱনৰ অৰ্থ কেৱল সংঘৰ্ষতে আছে। হৰা জিকা ভগৱানৰ হাতত আছে। হৰা মানি লোৱাতকৈ আপুনি নিজৰ ভুল মানি লোৱা। যাৰ বাবে পিছৰ বাৰ চেষ্টাত আপোনাৰ সফল হোৱাৰ এইটোৱে উৎসাহ যোগাব। আপোনাৰ সংঘৰ্ষ যিমানে ডাঙৰ হ'ব, সিমানে আপোনাৰ সফলতাও ডাঙৰ হ'ব। আপুনি নিজে নিজক দুৰ্ভাগ্য বুলি মানি লোৱাটো যুক্তি নহয়। কিয়নো আপুনি অকলে সংঘৰ্ষ কৰি থকা নাই। যোৱা দিনবোৰ গুচি গ'ল। আহিব লগা দিন এতিয়ালৈ আহি পোৱা নাই। আমাৰ লগত মাত্ৰ আজিৰ দিনটোহে আছে। ব'লা আৰম্ভ কৰোঁ। থেংক ইউ ফ্ৰেণ্ডছ। ভাল লাগিলে লাইক আৰু কমেণ্টটো কৰিব। আপোনালোকৰ এটা লাইকে মোৰ আৰু নতুন নতুন এনেকুৱা মটিভেশ্যনেল কথা লৈ আনিবলৈ উৎসাহ যোগায়। থেংক ইউ।